ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু মই এতিয়া উঠিলোঁ, এতিয়া 9টা বাজি পাৰ হৈ গ'লগৈ। আৰু উঠি কেনে ব্ৰাছ চ্ৰাছ কৰিলোঁ, ফ্ৰেছ হ'লোঁ, ক্ৰীম লগালোঁ। কিন্তু মই চাহ খোৱা নাই, হাজবেণ্ডক ৰখি আছোঁ। আৰু তেখেতৰ হ'লেই, তেখেতে গাড়ীত লাগি আছে। মই দেখুৱাম বাৰু এতিয়া, গাড়ীখনত ব্যস্ত হৈ আছে। লগতে আমাৰ ফুলনিখনো দেখুৱাম মই। বৰ ধুনীয়াকৈ আম্মাই ফুলনি সজাই থৈ দিছে, তামোলৰ গছ, বহুত কিবা কিবি ৰুইছে। তো মোৰ খুব ভাল লাগে এইবোৰ গছ চছ ৰুলে। তো আম্মাই ৰুইছে, মই দেখুৱাই আছোঁ সেইবোৰো। লগতে এতিয়া মই দেখুৱাম যে মোৰ বিচনাখন চাওক, এয়া এনেকৈ পৰি আছে। এয়া কম্বল, এইখন ইমান ৱেইট, এওঁ চাউথ কোৰিয়াৰ পৰা আনিছিলে। তো ইমানেই ৱেইট যে মই দাঙিব নোৱাৰোঁ। তো হাজবেণ্ড আহিলে বিচনাখন চাফ কৰিম। আৰু এতিয়া তেখেতৰ ফ্ৰেছ হৈ গ'লেই মই চাহ খাবৰ কাৰণে ৰখি আছোঁ। কাৰণ আজি মই যাম মাৰ ঘৰলৈ সোনকালে। আৰু ইনলছকো ইনভাইট কৰি আছে, কিন্তু এওঁলোক যাব ৰাতি। এওঁলোকক ৰাতি ইনভাইট কৰিছে, মই যাম সোনকালে, 11টামান বজাত যামেইগৈ। এতিয়াতো 10টা বাজিলেই চাগে। চাহটো খায়ে মই আৰু দৌৰিম আৰু গাড়ী লৈ। তো সেইকাৰণে বেছি আৰু দেৰি নকৰোঁ, একদম চাহ খোৱাৰ সময়ত লগ পাই আছোঁ। আৰু আজি মই গিফ্টবোৰ ঘৰত দিমগৈ, তেতিয়া আপোনালোকে দেখিব যে মই কি কি গিফ্ট লৈ আহিছোঁ। আটাইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। বাহিৰত এইয়া গাড়ী খুলি আব্বা, ল'ৰা আৰু বাপেকে দুয়োটাই ব্যস্ত হৈ আছে এয়া। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰে আম্মাই কৰা বস্তুবোৰ। এয়া গছ দেখিছে, এয়া হৈছে গোলাপৰ গছ। এয়া গোলাপৰ গছ, এইবিলাক ফুলৰ, এইবিলাক তামোল পাণ। আপোনালোকে দেখিছেনে মই গম নাপাওঁ, কিন্তু মই দেখি আছোঁ। এয়া তামোলৰ গছ, এইবোৰ এয়া ইয়াতে এডাল মধুৰিআমৰ গছ ৰুইছে, এডাল তামোলৰ গছ, পাণৰ গছ আছে। বহুত কিবা কিবি ৰুই কেনে থৈ দিছে একদম লাম্বাকৈ। এইফালে এইবিলাক জবা ফুলৰ গছ, সেইবিলাক চব আছে। এল'ভেৰাৰ পৰা আদি কৰি চব ৰুইছে, কাৰণ মোক লাগিব যে সেইকাৰণে। এইফালে আছে, এয়া গ্ৰিলত পাণ বগাই আছে। এইফালেও পাণ আছে, এইফালেও পাণ আছে। তো পাণৰ গছেই গছ। আম্মাই ইয়াতে টাবত কিমান ধুনীয়াকৈ ৰুই থৈ দিছে। এয়া এল'ভেৰা, এয়া তুলসী, এইবিলাক গছ এয়া ধুনীয়াকৈ। এইবিলাক ৰঙা গোলাপ, সেইফালে আছে জলকীয়াৰ গছ, একদম লাইন হৈ। সেইফালে পাণৰ গছো আছে। ইয়াতে এইবিলাক ৰুই কেনে থৈ দিছে। এইটো বেঙেনাৰ গছ, বেঙেনা লাগিব ধৰিছে। এয়া সৰু সৰু, ইয়াতে জলকীয়া ফুল চব ৰুইছে আম্মাই। এয়া আৰু এইটো হৈছে আমাৰ গাড়ী গেৰেজটো। ইয়াতে গাড়ী থোৱা আছে, এখন ভিতৰত আছে গাড়ী, ইয়াৰে ভিতৰতে আছে। আৰু সেইফালে থয় আমাৰখন, মানে মইনৰ গাড়ীখন সেইফালে থোৱা হয়, আৰু আব্বাৰখন ইয়াৰে ভিতৰত আছে। তো সেনেকৈ গাড়ী খুলি মেলি অৱস্থা নাইকিয়া কৰি দিছে। এইখন হৈছে আমাৰ ধুনীয়া গাড়ীখন। সেইটো কুশ্বনটো মই গিফ্ট কৰিছিলোঁ। মিষ্টাৰ হক, তোমাৰ ফিলিংছ কেনেকুৱা এতিয়া ঘৰত আহি? ফিলিংছ ভাল, গাড়ীখন মেইনটেইন কৰিব লাগিব, ছাৰ্ভিচিঙত দিব লাগিব। আচ্ছা, বহুত দিন দিয়া হোৱা নাই ন? আৰু গাড়ীলৈ ক'ত ক'ত ঘূৰিব প্লেন? সেইখিনি মোৰ বমি হয়। সেয়া হৈছে মোৰ বমি, যিটো মোৰ হাজবেণ্ডে পূৰা আঙুলিৰে লাৰি আছে। चलो अभी ब्रेकफास्ट करना है। हाँ, এয়া আম্মা পূৰা বহি আছে বাৰান্দাত। আৰু সেইফালে আম্মাৰ হেল্পাৰজনীয়ে আম্মাক সহায় কৰি আছে, মানে তেওঁ বাচন চাচন ধুলে ন আম্মা? তেওঁৰ কামত ব্যস্ত হৈ আছে, মই এইবিলাক কৰি আছোঁ। আম্মাই বহি কেনে তামোল খাই আছে। আম্মাৰ টেলেণ্ট চাওক, ইয়াতে শিলত ৰং কৰি কেনে এইবিলাক ডাঙৰ ডাঙৰ শিল টাপৰ ভিতৰত দি দিছে। দেখিবলৈ বৰ ধুনীয়া লাগিছে ন? ভাল লাগিছে। আদাৰ গছ ক'ত ৰৈছে আম্মা? অ'কে, এয়া আদা, এইবিলাকো আদা।
এইডাল জলকীয়াৰ গছ, যিটো আম্মাহঁতে এইবাৰ জলকীয়া কিনিবলগীয়া হোৱা নাই। এইফালে এডাল জলকীয়াৰ গছ ন আম্মা? ইয়াৰ পৰা জলকীয়া খাই আছে। এইবিলাক আদাৰ গছ। আম্মাই খেতি কৰি খুব ভাল পায় আৰু মই এইবিলাক খাইও খুব ভাল পাওঁ। কোনোবা এতিয়া চাহ খাই আছে মৰ্ণিং 10 o'clock। মোৰ গাত ভুল নাই। মই উঠিছোঁ 9টামান বজাতে। তাৰপিছত উঠি কেনে গাড়ী ভাল কৰি আছে, কিবা কৰি গাড়ীখন চাই আছে, কিবা কিবি চাই আছে। তো তেনে চাহ আমি এতিয়া খাই আছোঁ। ফাইনেলি আমি আহি পালোঁ ঘৰ। আৰু আহি আমাৰ ষ্টাৰ্ট হৈছে মেগী। বেটা কি খাইছা? তেখেত ব্যস্ত হৈ আছে। এয়া আম্মা আহি গ'ল আৰু এইফালে আমাৰ বৌ ব্যস্ত হৈ আছে বনোৱা মেলাত। আৰু এয়া মাৰ কাৰণে মেগী বনাই কেনে থৈ দিছোঁ। এয়া মা খাব। আম্মা সুধি আছে এয়া কি? মই ঘৰৰ ড্ৰেছতে আহি গ'লোঁ। এয়া ঘৰৰ ড্ৰেছত মই আহি গ'লোঁ আৰু এতিয়া আমি খাম মেগী আৰু চাহ। ঘৰত আহি কেনে মাছ ফ্ৰাই ৰাতিয়ে খাওঁ নেকি? অঁ দিয়া। আৰু এতিয়া আমাৰ মাছ ফ্ৰাই হ'ব। মাছ ফ্ৰাই আৰু চাটনি সেয়াও চলিব এতিয়া। আৰু চব হৈ আছে। এতিয়া খাব লাগে মেগী। নট বেড। ঘৰত আহি বিৰাট ফূৰ্তি লাগি আছে মোৰ একদম। আৰু মোৰ এটা কথা ভাল, মইনাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰৰ ওচৰতে। 5 মিনিটো নালাগে, পুটুককৈ আহি যাওঁ ইয়াতে, পুটুককৈ ঘৰলৈ গুচি যাওঁ ন আম্মা? এইটো দাদাৰ মানালীৰ পৰা অনা কেব। চাওঁ ভাল লাগিছে, চাওঁ। এইয়া লাজ। এয়া চব গিফ্টৰ বস্তু। কিন্তু এতিয়া এইটো চাৰ্ট হৈছে, এয়া চাৰ্ট মোৰ দাদাৰ। এইটো এটা আৰু এটা এইটো। মই গা পা ধুই ল'লোঁ। আমি মাছ ফ্ৰাই খালোঁ, খাই কেনে ধুনীয়া ধুনীয়া চাটনি খাইছোঁ। খাই গা পা ধুই কেনে এতিয়া মই ভাত খাব আহিছোঁ। আৰু বৌয়ে বনাইছে আজি এইটো কি আমাৰ জলফাই নেকি? কি কয়? নহয়, চাটনিটো ধনিয়া আৰু জলফাই। ধনিয়া আৰু জলফাই, লগতে আছে মূলা শাক, কেৰেলা ভাজি আৰু লাই শাক। অ'কে, লাই শাক ভাজি আৰু মূলা ভাজি, মূলা শাক নহয়। আৰু এইটো হৈছে তিতা কেৰেলা ভাজি আৰু লগতে আছে মাছ, ভকুৱা মাছৰ তৰকাৰী, ফুলকবি আৰু আলুৰ সৈতে। আৰু এতিয়া মই বহি লওঁ। মোৰ এইয়া হৈ আছে আৰু এতিয়া মই দেখুৱাই আছোঁ আজিৰ লাঞ্চ ইয়াতে আম্মাহঁতৰ লগত ধুনীয়াকৈ খাম। এয়া মই দেখুৱাই আছোঁ এতিয়া। এয়া ভাত, এয়া চাটনি, এয়া শাক, এয়া কি কয় এইটো তিতা কেৰেলা তৰকাৰী, আৰু এয়া হৈছে মাছৰ তৰকাৰী। এয়া মাছ। আৰু এতিয়া আমি খাম ন আম্মা? আম্মা ষ্টাৰ্ট কৰিলে অলৰেডি। আৰু এতিয়া আমি খাম জলফাই আৰু ধনিয়া চাটনি। আৰু এয়া হৈছে পেহী, আম্মাৰ আৰু আমাৰ বৌৰ আগৰ হেল্পিং হেণ্ড। বাহ, এতিয়া আমি আৰু এতিয়া খাই লওঁ। ইমান দিনৰ মূৰত ঘৰৰ খানা, য়ম্মি য়ম্মি। এয়া হৈছে ৰাজস্থানৰ পৰা অনা চেলৱাৰ পিচ। এয়া এইযোৰ এযোৰ এযোৰ এয়া
এযোৰ এয়া এইযোৰ একে ডিজাইন বাছ কালাৰকেইটা বেলেগ বেলেগ এয়া এইযোৰ আৰু এয়া হৈছে বাচ্চা পাৰ্টি এইটো এটা ডাঙৰ ভাল লাগে আম্মাটোৱে একো নাজানে কমেণ্ট কৰিব দিছে যে কোনটো ভাল লাগিছে তাই আম্মাকে নাজানে বোলে সেইকাৰণে আৰু এইবিলাক মানালীৰ কেপ এইবিলাক দি দিলোঁ মই দাদা মোৰ হাজবেণ্ডৰ আব্বাৰ ভিণ্টিৰ সকলোৰে আৰু এয়া হৈছে আমাৰ চায়ান বেটাৰ ড্ৰেছ বেটা এইটো দেখুৱাই দিয়া চাৰ্টটো এয়া চায়ান বেটাৰ ড্ৰেছ এইটো পেণ্ট এইটো কেপ আৰু এয়া হৈছে এয়া হৈছে ৰাজস্থানৰ লেহেংগা কিন্তু তাইৰ তাত নহয় নেইনা তাত নহয় এইযোৰ আৰু এয়া হৈছে এইটো হৈছে এইটো আমাৰ চায়ানৰ কাৰণে আৰু এইটো পেণ্ট চায়ানৰ পেণ্ট আৰু এইটো হৈছে এইজনী মাইনাৰ আমাৰ পিহু মাইৰ কাৰণে পিহু মাই দেখুৱাই দিয়া বেটা সেইটো পিহু মাই এইটো ওপৰৰ টপটো তাইৰ তাত হ'ব এইটো ৰাজস্থানৰ ড্ৰেছ আৰু এইটো তাই তলৰ ফালে লেহেংগাটো ইমান প্ৰিটি হয় আৰু এয়া হৈছে এই কাৰণে নেইনাৰ ব্লাউজ কিন্তু নহয় তাইৰ তাত এইটো আৰু এইবিলাক দুপট্টা মানে লেহেংগাৰ দুপট্টা ইছৱা আৰু এইটো হৈছে ব্লেজাৰ তাই ড্ৰেছৰ নেইনাৰ ড্ৰেছৰ এইটো নেইনাৰ ড্ৰেছ ফ্ৰকৰ ওপৰত পিন্ধা ব্লেজাৰ মই ডিজাইনটো দেখুৱাই দিম আহা ইফালে ডিজাইনটো দেখুৱাই দিম এইটো ডিজাইন এই ডিজাইনৰ ফ্ৰকটো আৰু এইটো দুপট্টা হৈছে লেহেংগাৰ দুপট্টা হা আৰু এয়া হৈছে পিহুৰ পেণ্ট ৰ'বা বেটা এইবিলাক টপ পিহুৰ টপ এয়া বাচ্চা চব খেলি আছে আৰু এই পিহুৰ টপত নেইনাই বেয়া কাম কৰিছে আৰু এয়া হৈছে পিহুৰ ফ্ৰক এইটো ফ্ৰক আৰু এইটো পিহুৰ টপ আৰু আৰু কি আছিলে এই আম্মাহঁতৰ হেৰিটো দেখুৱাই দিয়া গোটেই খুলিব নালাগে এনেকুৱাকৈ দেখুৱাই দিওঁ এয়া হৈছে মানালীৰ শ্বল এয়া মানালীৰ পৰা লোৱা হৈছিলে শ্বল আৰু এখন আছে পিংকখন ক'লৈ গ'ল এইটো ডাবল কালাৰ আছে এইটো মানে এফালে ব্লেক আৰু এফালে এইটো কালাৰ এয়া ডাবল কালাৰ আছে দুফালে ল'ব পাৰে যোনফালে ইচ্ছা সেইফালে ল'ব পাৰে আৰু এইখন আছে পিংক কালাৰ এইখন এখন এইটো এটাৰ বেলেগ ফালে আকৌ বেলেগ এটা কালাৰ আছে এই ব্লেকটোৰ ফালে ওলোটাই দিয়া বেটা হা সেইটো ফালে ওলোটাই দিয়া এইটো গ্ৰীণ আছে এয়া এনেকুৱা দুয়োফালে বেলেগ বেলেগ তো এইখিনি আছিলে বজাৰ আৰু আছে এয়া জুতি এয়া ৰাজস্থানৰ জুতি এইটো বাৰ হয় আৰু এইযোৰ বৰ হয় মানে আনিছিলোঁ যাৰ ভৰিত যিযোৰে হৈছে আৰু এইযোৰ বৰ আৰু এয়া হেয়াৰ বেণ্ড আৰু এটা ক'লৈ গ'ল আৰু এটা হেয়াৰ বেণ্ড ক'লৈ বা গ'ল এইটো এটা হেয়াৰ বেণ্ড আৰু এটা আনিছিলোঁ ক'ত বা গ'ল এতিয়া বিচাৰি পোৱা নাই আৰু এইযোৰ হৈছে এই পিহু মাইৰ কাৰণে কিন্তু তাই ডাঙৰ হৈছে গৰমত হৈ যাব আৰু পিন্ধিব পৰা এইযোৰ ৰাজস্থানী জুতি মই যে কিনিছোঁ ৰাজস্থানৰ চুইজাৰ তাৰে এইবিলাক হৈছে পেণ্টৰ পিচ মানে পেণ্টৰ কাপোৰটো বহুত ধুনীয়া ডিজাইন আছে এয়া এইটো পেণ্টৰ হয় কাপোৰটো আৰু সেইটো আছিলে সেয়া কি কয় এইটো পিচটোৰ কালাৰ আৰু এইখন হৈছে দুপট্টা এইবিলাক চব ছেইম ডিজাইন হয় তিনিযোৰ আনিছোঁ বা মোৰ আৰু বৰ আৰু এইকেইটা এডাল হেয়াৰ বেণ্ড মোৰ এই ভাগিনজনীৰ কাৰণে মোৰ বেটীৰ কাৰণে আৰু মিকি মাউচৰ এটা আছে আৰু ক'লৈ গ'ল চুইটাৰ বেটা এইটো
আৰু আছে এইযোৰ, এইটো কুৰ্তা পূৰা এনেকুৱা লং হয়, মানে মোৰ তাত নহয় বাৰু, বাহঁতৰ ওখটো, তো বাহঁতৰ তাত হোৱা এনেকুৱা কুৰ্তা। এইটো বুটাম চিষ্টেম, এইবিলাক পূৰা ওপৰলৈকে আছে। আৰু এইটো হৈছে কুৰ্তা, আৰু এইটো চাৰাৰা বুলি কয়, চাৰাৰা। এনেকৈ দেখুৱাই দিয়া। হা, এইটো চাৰাৰাৰ কুৰ্তা হয়। আৰু লগতে আছে এইটো, এয়া এইখিনি হৈছে কাপোৰ। আৰু মোক হেল্প কৰিছে মোৰ বেটীয়ে। আৰু এয়া আম্মা, এয়া বা, পিহু, আৰু এয়া চায়ানে গলত এইবিলাক লৈ লৈছে, কাহ হৈছে বাচ্চা পাৰ্টিৰ। আৰু এয়া এতিয়া আমাৰ এইবিলাক বজাৰ এইবিলাক সামৰিম, আৰু চব হৈ গ'ল। আৰু এতিয়া বজাৰ সামৰিম। আৰু এতিয়া আমি চাহ খাম অলপ পিছত, ন বেটা? আমি অলপ পিছত চাহ খাম। আৰু আমাৰ চিক্ৰেট কথাবিলাক পাতিবই আছে ন, আমাৰ চিক্ৰেট কথাবিলাক পাতিবই আছে। কিমান দিনৰ পৰা আমি থৈ দিছিলোঁ, সেইবিলাক পাতিম এতিয়া। আৰু এইবিলাক চাফ চিকুণ কৰিম, চব হৈ গ'ল। আৰু কি আছে? আৰু একো নাই। আৰু আমি ফুৰিম, মস্তি কৰিম, চব কৰিম ন বেটা? এটা আমাৰ বুঢ়া মানুহ হয়, এইটো বুঢ়া মানুহ চায়ান। মাংস দিলোঁ নালাগে, 2 পিচ দিওঁ। দিয়া বাছ এইটো ভিডিঅ'ৰ পৰা মাছ দিয়ে। যোৱাকালি মোৰ ভিডিঅ' কৰা নহ'ল, ৰাতি বহুত দেৰি হৈ গ'ল। আৰু লগতে মোৰ চৰ্দি লাগিছে বহুত, তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া দুপৰীয়া হৈ গৈছে, আৰু আমি ৰাতিপুৱা নাস্তা কৰিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, আৰু এতিয়া চাহ খাব লৈছোঁ। আৰু এই জলফাই টেঙা খাম, আম্মা আনি থৈ দিছে, জলফাই টেঙা খাম। আৰু মোৰ পূৰা চৰ্দি লাগি গৈছে। আৰু এতিয়া খাম চাহ, তাৰপিছত এয়া লোকেল কণী, আৰু লগতে আছে মিঠাই, তো আৰু ভুজিয়া বিস্কুট আছে। আৰু আমাৰ এয়া বেটাইও খাই আছে সেইফালে, এইয়া বেটাই সেইফালে খাই আছে। আৰু এতিয়া আমি আম্মা, মই, আমাৰ হেল্পাৰ পেহীজনী আৰু বৌ, আমি সকলোৱে মিলি দুপৰীয়া চাহকাপ খাই লওঁ। অকণমান গৰম আহিব ন আম্মা, চৰ্দি লাগি গৈছে। এইফালে মইনৰো অসুখ, এইফালে মোৰো অসুখ। চাহ খাই লওঁ, তাৰপিছত আমি খাম আজি জলফাই টেঙা। তুমি খাবানে? খাম দিয়া। এয়া আম্মা, আমাৰ ক্লিপ একদম বেটাই খুলি কেনে থৈ দিছে। এয়া এতিয়া জলফাই খাম। নহয়, এতিয়া চাহ খাম। চাহ খাই এতিয়া জলফাই খাম। এতিয়া চাহ খাম, তাৰপিছত জলফাই খাম। আৰু এয়া আমাৰ ছোটা ৰাজা বেটা, জলফাই। অ' বেটা, জলফাই কোনে খাব? চাওঁ ক'ত কাটিছে বেটা? অহ' এইটো কোনে খাব? জলফাই কোনে খাব? আমি খাম বুলি কোৱা। আমি খাম। এয়া আমাৰ জলফাই ৰেডি, জলকীয়া প্লেটত জলফাই একদম ফ্ৰেছ গছৰ, কি মজা লাগিব। তুমি খাবানে? বৌ পুৰা ব্যস্ত হৈ আছে বনোৱা মেলাত। আজি আমি খাম এয়া হৈছে মাছৰ পেটু, বেঙেনাৰে ন? বেঙেনাৰে বনাব, আৰু কিবা কিবি বনাই আছে বৌ সেইফালে। আৰু এতিয়া আমি খাম জলফাই টেঙা। কিমান দিনৰ মূৰত খাম মই, যোৱা বছৰ খাব নাপালোঁ নহয়। তাৰ আগৰ বছৰ নাপালোঁ, মই দেৰিকৈ আহিলোঁ নেকি, মাৰ্চত আহিছিলোঁ। যোৱা বছৰৰ আচাৰ কৰি থোৱা আছে। আচাৰ কৰি থোৱা আছে। নিমখটো দিয়াচোন। ধুনীয়া ধুনীয়া জলফাই আচাৰ আছে একদম। কাটি দিম বেটা, কাটি দিম দিয়া, মই দিম। ঠাণ্ডা হৈ আছে, তুমি নালাৰিবা। দিম কাটি দিম বেটা।
অঁ তাৰ লগত জমনি সি মাতে অ' নেহা মানে বৰ নাম নেহা তই সি নেহা বুলি মাতে ন বেটা আমি খাম বুলি কোৱা অঁ আমি খাম অঁ এইটো দিয়া পেহীক দিয়া অ' বা তুমি কাটিব নোৱাৰা আকৌ হাত কাটি দিব পেহীক দিয়া অ' বা কটাৰী লৈ আহিছে আম্মাই এখনত ব্যস্ত হৈ আছে মানে পেহীৰ ঘৰত যাম আমি কালি তো পেহীৰ ঘৰত যোৱা প্লেনিং চলি আছে আমাৰ তো সেইকাৰণে আম্মাই ফোন কৰি আছে পেহীক যে আমি কালি যাম বুলি ক'বৰ কাৰণে কালি পেহীৰ ঘৰৰ পৰা আহোঁ কিমান দিনৰ মূৰত পেহীক লগ পাম নকৰে মানে তোমাৰ হাতত কাটিব এইয়া কটাৰী লৈ কেনে কাটিব ৰখি আছে বাবা নকৰে 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 কাটিব পেহী দিব পেহী দিব মই দিম বেলেগ তোমাক লৈ দিম, বেলেগ মই দিম। দিম চোৱা। একদম জলকীয়া নিমখ কোনটো ধৰা নাই কাটি দিম নে আম্মা নে এনেকে গোটা গুটিকে কামুৰি খাবা মই নাখাওঁ তুমি নোখোৱা মই জলফাই খাব নটেঙা খাওঁ আম্মাই টেঙা খাব নোৱাৰে ছোৱালী হৈ নোৱাৰে মজা এইটো মজা বুলি কোৱা মজা বুলি কোৱা কৰি আছে এতিয়া মই খাম জলফাই কাটি ল'ম এতিয়া মই এনেকৈ খাওঁ মাছ নহয় অলপ মজে দিওঁ আম্মা বেছি টেঙা নাই খাব পাৰিবা চাটনি বহুত খাইছে চাটনিত খাইছে এতিয়া খাব অকণ টান খাওঁ পাৰিবি খাইছেচোন আইঅ মজা কাৰ কাৰ লোভ লাগিছে বেকা চাটে গুণ নহয় পিজ্জাটো দিয়ে মজা লাগিছে খাই কালি দিম বেটা মই এতিয়া খাই লওঁ একদম মজা মজা কৰি কেনে ন বেটা খাবানে এতিয়া আমি এতিয়া খাই লওঁ এতিয়া মই আহিলোঁ মোক মোক কৈ দিওঁ মোক এৰি এৰি থৈ গুচি যায় আৰু মই আনো আৰু মাতি আৰু মোক তামোল খুৱাইছে দেই মাষ্ট তামোল খাবলৈ শিকাইছোঁ আৰু তামোল খুৱাইছোঁ ময়ো তামোল খাই আছোঁ আজি আকৌ যাব 2 ঘণ্টাৰ পাছত দুঘণ্টা মই যাব নিদিওঁ 2 ঘণ্টা পিছত আকৌ যাম কালি মই পেহীৰ ঘৰত যাম আৰু এতিয়া মই আহিছোঁ আহি কেনে এয়া যে মানালীৰ শ্বল আছিলে এখন মোৰ মাক দিছোঁ 2খন আনিছিলোঁ শ্বল এখন মোৰ মাৰ কাৰণে এখন এইটো আম্মাৰ কাৰণে এইটো মাৰ কাৰণে তো এতিয়া মাক দিম শ্বলখন অম্মা এইখন মানালীৰ পৰা অনা শ্বল এয়া ইফালে ক'লা আৰু দুফালে ল'ব পাৰে আৰু ভিতৰৰ ফালে এক চাইডে ক'লা হয় এক চাইডে এনেকুৱা কালাৰ হয় তো 2 চাইডে ল'ব পাৰে আৰু এইখন হৈছে আম্মাৰ কাৰণে আম্মাই উৰিব মানালী শ্বল আৰু এইটো কেপ হৈছে আব্বাৰ কাৰণে এইটো মানালীৰ কেপ এইটো আব্বাক গিফ্ট কৰিছোঁ জেন্টছৰ কাৰণে মই অকল কেপে আনিছিলোঁ বাট চাইজবিলাক অকণমান ডাঙৰ ডাঙৰ হৈছে কাৰণ গম নাপাওঁ মানে মূৰৰ চাইজ সেইকাৰণে বাট এইটো আব্বাক দিছোঁ আৰু মইনৰ এটা মোৰ দাদাৰ এটা ভিণ্টিৰ এটা আৰু এইটো আব্বাৰ এইকেইটাই গিফ্ট আছিলে আব্বাৰ আম্মাৰ এইখন আৰু এইটো আব্বাৰ মানালীৰ কেপ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু দীঘলীয়া নকৰোঁ বহুত হৈ গৈছে আজিৰ ভিডিঅ'টো বহুতেই দীঘল হৈছে যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে এতিয়ালৈকে বাই বাই